নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ আৰু এটি ৰেচিপি লৈ আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে মোৰ কচু মাছ আৰু পুঠি মাছ পাতত দিয়া। মই পুঠি মাছ পাতত দিওঁ আজি। গোল নেমু পাত 3 খিলা আৰু কাজি নেমু পাত 2 খিলা, নৰসিংহ পাত কেইখিলামান লৈছোঁ। মই কচু আৰু মাছে অকণমান জোল চব্জি বনাম। পুঠি মাছ পাতত দিম। মাছখিনি দালি হৈ গ'ল, এতিয়া মই পাতত দিওঁ। মই মাছখিনি পাতত দিছোঁ। এতিয়া পাতত দিয়া মাছকেইটা সিজালৈকে মই বাকীখিনি বস্তু ঠিক কৰি লওঁ। মই কচু আৰু কণ বিলাহী লৈছোঁ। কণ বিলাহী কচুৰ লগত ভাল লাগে। আৰু কেইটামান দালি লৈছোঁ, জালুক লৈছোঁ, মাছ, পিঁয়াজ 2টা লৈছোঁ, ৰচুন এটা লৈছোঁ, কেঁচা জলকীয়া কেইটামান লৈছোঁ। এতিয়া মই এইখিনি ঠিক কৰি লওঁ। দালি আৰু কণ বিলাহী কচুৰ লগত বহুত ভাল লাগে। আপোনালোকে এনেধৰণে বনাই খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। এইখিনি ঠিক কৰি হৈ গ'ল। মই বিলাহীখিনি ফালি লৈছোঁ আৰু মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। জালুক মছলাখিনি ঠিক কৰি ল'লোঁ। আৰু এতিয়া মই কচুখিনি আৰু দালিখিনি দি মই কুকাৰত কাটি লওঁ। এতিয়া কুকাৰটো কচুখিনি দি কিনে কাটি দিলোঁ। এতিয়া অলপ নিমখ দি দিম সিজিবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই কেনেধৰণে বনাইছোঁ তেনেকৈ বনাই খাবলৈ বহুত ভাল লাগে। কচুৰ লগত কণ বিলাহী আৰু দালি দি দিলে অকণমান টেঙা টেঙা লাগে, বহুত ভাল লাগে খাবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো কেনেধৰণে বনাইছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে তেনেকৈ বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ, যদি চাই ভাল লাগে শ্বেয়াৰ কৰিব। ওচৰত থকা বেল আইকনটো টিপি থ'ব। মই এনেধৰণে দিয়া ভিডিঅ'বিলাক আপোনালোকে সহজে পাব। মই কুকাৰটো পাতি দিম, ঢাকনখন লগাই দিলোঁ আৰু এতিয়া 2টামান চিটি আহিবলৈ দিম। কুকাৰটো চিটি অহালৈকে মোৰ পাতত দিয়া মাছকেইটা এবাৰ চাই আহোঁ। পাতত দিয়া মাছকেইটা হৈ গ'ল। এতিয়া খুলি পিনে চাওঁ কেনেকুৱা হৈছে। পাতত দিয়া মাছখিনি হৈ গ'ল, ধুনীয়াকৈ সিজিলে দেখিছিলেনে? ইমান ভাল লাগিছে, খাম লাগি গৈছে একদম। মই পুঠি মাছকেইটা পেটুতে দিছিলোঁ, নহ'লে পেটুত থাকিলে অকণমান তিতা তিতা লাগিব যে, সেইকাৰণে পেটুটো গুচাই দিলোঁ মই। আপোনালোকেও এনেকৈ গুচাই দিব, নহ'লে অকণমান তিটিকি নিচিনা চাটৰা আহে। আজি পুঠি মাছৰ পাতত দিয়া পিটিকা আৰু কণ বিলাহী কচু চব্জি বহুত ভাল লাগিব খাবলৈ। আজি মাছকেইটা ফ্ৰাই কৰি ল'লোঁ, নিমখ কচু চব্জি বনাম। কুকাৰটো চিটি আহিলে মোৰ হ'ল আৰু বন্ধ কৰি দিওঁ গেছটো। কেৰাহীখন পাতি দিলোঁ। এতিয়া গেছটো জ্বলাই দিওঁ। কেৰাহীখন শুকাবলৈ দিওঁ। এখন শুকালে মই তেল দি দিওঁ। এতিয়া তেলখিনি পকিলে মই 5 ফোৰণ কেইটামান দি দিম। শুকান জলকীয়া 2টা দি দিম। পিঁয়াজখিনি দি দিওঁ, লগতে কেঁচা জলকীয়া কেইটাও দি দিওঁ। পিঁয়াজখিনি হ'ল, এতিয়া মই আদা ৰচুনখিনি ইয়াতে দি দিম। বিলাহীখিনি মই অলপ পিছত দিম। এতিয়া মই অলপ নিমখ দি দিম, হালধি অলপমান দি দিম, লৰাই দিম। আদা ৰচুনখিনি হ'ল, মই বিলাহীখিনি দি দিম। গেছৰ ফ্লেমটো হৈ গৈছিলোঁ, মই অকণমান ডাঙৰ কৰি দিম। বিলাহীখিনি অলপ সিজিবলৈ দিওঁ। বিলাহীখিনি হৈছে আৰু অলপ ভাঙি দিওঁ। বিলাহীখিনি হ'ল, মই জালুকখিনি ইয়াতে দি দিম। অকণমান দি দিওঁ ইয়াতে। কচুখিনি আৰু দালিখিনি ধুনীয়াকৈ হৈ গ'ল, মই এতিয়া ইয়াতে দি দিম। লৰাই দিওঁ অকণমান। কুমলীয়া কচু যে একদম ধুনীয়াকৈ সিজিলে। কচুখিনি বইল কৰা পানীখিনি মই পেলাই নিদিওঁ, পানীখিনি মই ইয়াতে দি দিম। চব্জিখিনি উতলিলে মই মাছ দি দিওঁ ইয়াত। চব্জিখিনি হ'ল, গেছটো বন্ধ কৰি দিওঁ। এতিয়া
ভাত দিওঁ। আপোনালোকে এনেধৰণে বনাই খাব, খাই কেনেকুৱা পায় কমেণ্ট কৰিব। ভাত দিলোঁ এতিয়া, কণ বিলাহী আৰু কচু দালিৰ লগত বনোৱা চব্জি আৰু পাতত দিয়া মাছ আৰু কণ বিলাহী পিটিকা। বহুত ভাল লাগিব আজি খাবলৈ। আজি আমি খোৱা কাম আৰম্ভ কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।